Hello friends, welcome back to my YouTube channel. আৰু মই আজি আহিছো এতিয়া সেক্টৰ 1 আমাৰ মানে বন্ধুপুৰৰ আগৰ পৰা কথা এটা চলি আছিল তা আমি এনে মিটআপ কৰিম বুলি কিন্তু কৰোনাৰ কাৰণে ভালদৰে আমি মিটআপটো কৰিব পৰা নাই সেইকাৰণে আমি আজি অলপ খোলা ঠাইত আহিছো সেক্টৰ 1 এতিয়া আমি নদীৰ ফালে যাম আৰু বাহিৰত যোৱা প্লেন এটা বনাইছিলো কিন্তু এই কৰোনাৰ কাৰণে অলপমান দবাই ৰাখিছো আৰু তো চাই থাকিব ভিডিঅ'বোৰ আমি বাহিৰত ক'ত গ'লে ভাল হয় আপোনালোকে কমেণ্ট কৰিব আৰু কোনোবা যদি ভাল ঠাইত গৈছিলে তাৰে কমেণ্ট কৰিব আমি তালৈকে যাম দেখাবলৈ চেষ্টা কৰিম তো এতিয়া বলক এই নদীৰ পাৰলৈকে যাওঁ আৰু আছে বহুত লোক দেখা পাব আজি তো আমি বাইকবোৰ থলোঁ আৰু এতিয়া এই জংঘলৰ মাজে মাজে নদীৰ ওচৰলৈকে গৈ আছোঁ আগত যাই আছে বাকীবোৰ পিছতো আহি আছে মই মাজতে আৰু যাই পামেই আৰু এতিয়া বৰষুণ পৰিছেতো পুৰা জংঘল পুৰা ঘাঁহ গজি গৈছে এইবিলাক পুৰা ঘাঁহ তালৈকে যাওঁ মজা লাগিব চাই থাকক ভিডিঅ'টো এতিয়া আমি আহি পালোঁ সেই ঠাইখিনি এইয়া এই মিটআপ পাত দিয়ে বোলে খোৱাটো আগত খাই ল'ব ঠাণ্ডা খাই ল'ব এই চাওক ইমান ধুনীয়া এটা নাজাৰা চাই লওক গামোচা চামোচা লৈ আহিছোঁ গা ধুনীয়াতে মই সাঁতুৰি দেখাম আপোনালোকক মজা লাগি চাওক আমাৰ আৰু চবে ডিষ্টেঞ্চ মেইনটেইন কৰি থাকিবা দেই এয়া ধুব আৰু এইফালে আছে অৰূপ দা পুৰা ব্লগ বনাই আছে সকলোৱে ধুনীয়াকৈ আহিছোঁ ইয়াতে অলপ কৰোনাৰ পৰা আমি বাচিবৰ কাৰণে অলপ দূৰত আহিছোঁ মানে জংঘলৰ মাজত আহিছোঁ যিহেতু কৰোনা চলি আছে সেইকাৰণে এইটো মেইন চেনিটাইজাৰ সকলোৱে ধুনীয়াকৈ চেনিটাইজাৰ কৰি দিছোঁ আৰু আমি অলপ যিহেতু মুকলি ঠাইত আছোঁ সেইকাৰণে আৰু মাস্কখন অলপ কেতিয়াবা লৈছোঁ কেতিয়াবা লোৱা নাই আৰু ডিষ্টেঞ্চটো আমি মেইনটেইন কৰি আছোঁ তো আপোনালোকে আমাক কমপ্লেইন নকৰিব কিবা অলপ খাই ল'ম এয়া খাই লৈ কিনে পানীত পূৰা সাঁতুৰিম আৰু পূৰা সাঁতুৰিম পানী মেইন গৰম দিনটো ফাৰ্ষ্ট পানীটো আহি খাই ল'লোঁ এই 7 আপ কোনে খাব এইয়া ML হিচাপত বাকী আছে ন পানী হ'ব নে ঠাণ্ডা হ'ব এতিয়া আমি ধুনীয়াকৈ খাই ল'লোঁ আৰু এতিয়া আপোনালোকক ধুনীয়া এটা ড্ৰোন শ্বট দেখুৱাম ধুনীয়াকৈ ঠাইখিনি তো চাই লওক ড্ৰোন শ্বটটো তাৰপিছত গা পা ধুম আৰু অলপ
এতিয়া ধুনীয়াকৈ গা পা ধুই আহিলে অৰূপ দাই ধুলে মই কিন্তু ধুব নাপালোঁ মই ড্ৰোন উৰাই থাকোঁতে গ'ল অৰূপ দা কেনেকুৱা লাগিল একদম মজা লাগিল আৰু গণেশক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া ধুনীয়া শ্বট দিছে সকলোৰে ভিডিঅ'ত দেখিবলৈ পাব ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু মোৰ চেনেলত মানে এডিছ ব্লগ চেনেলত গণেশৰ মানে লিংকটো থাকিব আপোনালোকে গৈকে পেলাই ছাবস্ক্ৰাইব কৰি দিব পাৰিব চাব আৰু ভিডিঅ'বোৰ মানে ড্ৰোন মেন আমাৰ আৰু কাৰোবাক যদি ড্ৰোন লাগে কণ্টেক্ট কৰিব কণ্টেক্ট কৰিব মোক এতিয়া আমি সকলোৱে যাবলৈ ওলাইছোঁ ইয়াৰ পৰা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'লৈ আহি আছোঁ নতুন এটা ভাল লাগিব তো মোৰ সদায় থাকিব সদায় ভিডিঅ'বোৰ চাই মোক অলপ ছাপোৰ্ট কৰিব থেংক ইউ ধন্যবাদ